Unity Victory Lapen Prosperity Rally Okereng Hawara Long Kapaman Pon Karibiang Long Autonomous Council Pen Matizong ni Paikret Rock Sierni Nomati MSC Constituency Arlo Okereng Batu Aklamalong Karibiang Long Kaching Thura Birta Kapacetak Jipura Unity Victory Lapen Prosperity Amepi Padupon Bang Solong Karibiang Long Autonomous Council EM Ritesing Hipen si Meke Phalam The Than Pajirmi Pon Sonse Alhisar Puaman Pen Karibiang Long Autonomous Council CEM Dr. Tuliram Ronghang Lapen MLAs EMs MSC Pen Chinglok Board Chairman an Parta Ronga Saratum Chetong Dun Rinti Mielong Pachetong Dun Pen Ason Son Kaching Thurasai Amo Lapen Akimi Kaching Thurasai Mo Kapachun Thujia Phan Karibiang Long Autonomous Council CEM Dr. Tuliram Ronghang Lapen Arya Sangho Tumari Deng Pen Ing Pupon si Nujok Tame Parjap Pontu Dena Rong Pen Prabhat Rong Parnang Kilo Birta Malong News একতা বিজয় উন্নয়নৰ অন্তিম দিনত আহিছে আৰু এটা সভাই আছে এতিয়া আমাৰ সমষ্টি গতিকে এই সভাত আমি বেলেগ বেলেগৰ এৰিয়াৰ পৰা যি আমি যিবিলাকৰ এপ্লিকেশ্যন বা মেমৰেণ্ডাম আকাৰে দিছে তেওঁলোকৰ আমি গ্ৰহণ কৰিছোঁ আৰু ৰাইজৰ পৰা মত বিনিময় দিছোঁ এই সভাত কাৰণ কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ নিৰ্বাচনৰ সময় আমি ৰাইজৰ ওচৰত আহিছোঁ আৰু ৰাইজক আমাক কৈছে যে ৰাস্তা পদূলিৰ পৰা আৰম্ভ কৰি খোৱাপানী আঁচনি নিৰ্মাণ কৰাৰ পৰা আৰম্ভ কৰি স্কুল বিল্ডিং অপেন স্পেচ কমিউনিটি হল স্পৰ্টছ কমপ্লেক্স এই গোটেইখিনিবিলাক ৰাইজে আমাক অৱগত এই গোটেইখিনি আমি এটা এটা আঁচনিবিলাকৰ গোটেইখিনি সম্পূৰ্ণ কৰিবৰ কাৰণে আমি টিম কাৰ্বি আংলং ভাৰতীয় জনতা পাৰ্টি আৰু দল আৰু চৰকাৰ একেলগে মিলিজুলি আমি সিদ্ধান্ত লৈছোঁ যে প্ৰত্যেক সমষ্টিত গৈ আমি সেই প্ৰতিশ্ৰুতিবিলাকৰ আখৰে আখৰে পূৰণ কৰাৰ স্বাৰ্থত আমি সমষ্টিত আহি একতা বিজয় উন্নয়নৰ সভা আমি আয়োজন কৰিছোঁ আজি এই নমতি কনষ্টিটুৱেঞ্চিৰ একতা বিজয় উন্নয়নৰ সভাত বিশেষকৈ ইয়াত ৰিজনেল পাৰ্টি PSLC আৰু কংগ্ৰেছ দলত ত্যাগ কৰি আমাৰ ভাৰতীয় জনতা পাৰ্টিয়ে যোগদান কৰিছে আৰু তাৰ কাৰ্যসূচীৰ লগত ৰাখি ইয়াত একলব্য ৰেচিডেঞ্চিয়েল মডেল স্কুল ইয়াত আজি আধাৰ স্থাপন কৰিছে 42 কোটি 50 লাখ 50 লাখৰ টকা আঁচনিটো আমি আজি আধাৰ স্থাপন কৰা হৈছে আৰু কামো চলি আছে এই আঁচনিটো কেন্দ্ৰ চৰকাৰৰ আঁচনি অকল ইয়াত নহয় আমি নলবাৰী কনষ্টিটুৱেঞ্চি আৰু কাম চলি আছে হাৰবাটো প্ৰায় সম্পূৰ্ণ হৈছে আৰু ৱেষ্ট কাৰ্বি আংলঙত দংকামুকমৰ চেংচন কৰা হৈছে আৰু ডিপু নুম্বাজঙৰ এটা এইটো চেংচন কৰা হৈছে কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ পৰা আমি মাটি দিয়া হৈ গ'ল এই স্কুলটো নেশ্যনেল ষ্টেণ্ডাৰ্ড স্কুল এই স্কুলটো CBSE হ'ব আৰু লগতে সেই স্কুলটো ক্লাছ 6 to ক্লাছ 12 আৰু 90% সেইটো ST ৰিজাৰ্ভেশ্যন থাকিব আৰু তাৰ লগতে অডিটৰিয়াম হল থাকিব তাৰপিছত ইনডোৰ ষ্টেডিয়াম থাকিব তাৰপিছত প্ৰিন্সিপাল কোৱাৰ্টাৰ থাকিব তাৰপিছত স্পৰ্টছ কমপ্লেক্স থাকিব এই গোটেইখিনি আঁচনি তাতে ইনক্লুড কৰা আছে এইটো আমি আজি আধাৰ স্থাপন কৰিছোঁ তাৰপিছত ইয়াত আমাৰ অনাৰেবল চিফ মিনিষ্টাৰ তেখেতৰ লগত আলোচনা কৰি আমাৰ এটা স্পৰ্টছ কমপ্লেক্সৰ আমাৰ ষ্টেটৰ পৰা দিয়া হৈছে যি আধাৰ স্থাপন কৰিছে 12 কোটি টকা এইটো কাম এতিয়া আৰম্ভ কৰিব আৰু এইটো এটা বছৰৰ ভিতৰত এইটো ৰাইজক উপহাৰ দিব আৰু বৰজান কনষ্টিটুৱেঞ্চি হয়তো দিয়া হৈছে এটা বৰ্তমানলৈকে দিয়া হৈছে এই কামবিলাকত টেণ্ডাৰ কৰা হৈ গ'ল আৰু আজি হাৰঘাট কলেজ ইয়াত মোক সেইদিনাও মোক ইয়াত হাৰঘাট কলেজ ষ্টাফে প্ৰিন্সিপালে মোক এটা হিচাপে মেমৰেণ্ডাম দিছে আৰু তেওঁলোকৰ যিবিলাক অভিযোগবিলাক আছে সেই গোটেইখিনি মই এডুকেশ্যন মিনিষ্টাৰৰ লগত আলোচনা কৰিছোঁ অৱগত কৰিছোঁ আৰু তেখেতে সেই গোটেইখিনি কাম তেখেতে প্ৰতিশ্ৰুতি দিছে মই যিমান পাৰোঁ মই চেষ্টা কৰিম কাৰ্বি আংলঙৰ বেঞ্চাৰ স্কুলবিলাকৰ দৰমহা এই দৰমহাটো এতিয়া ওলাই দিয়া হৈছে অসম চৰকাৰে 69 ক্ৰ'ৰ্ছত দিয়া হৈ গ'ল কাৰণ অল আছামটো বেঞ্চাৰ স্কুলৰটো ক্ল'জ কৰা হৈছে তেওঁলোকক দিয়া হয় কিন্তু আমি কাৰ্বি আংলঙৰ কাৰণে বিশেষ ৰেহাই দিব লাগে বুলি আমি অনাৰেবল চিফ মিনিষ্টাৰৰ লগত আলোচনা কৰি তেখেতে কাৰ্বি আংলঙৰ কাৰণে বেঞ্চাৰ স্কুলটো যাতে তেওঁলোকৰ দৰমহাটো যাতে পায় তাৰ কাৰণে আমি আলাপ আলোচনাৰ মাজতে এই স্কুলটো বেঞ্চাৰ স্কুলৰ টিচাৰ্ছবিলাক ইয়াৰ আছে
স্কুল আছে আৰু হাই ছেকেণ্ডেৰী স্কুলবিলাকো আছে আৰু কলেজবিলাক আছে সেই গোটেইখিনি এতিয়া দৰমহা আমি নতুন বছৰৰ আগে আগে আমি এতিয়া ইংৰাজী নতুন বছৰৰ আগে আগে টিচাৰ্ছবিলাকৰ যিমানখিনি তেওঁলোকক পাব লাগে সেই গোটেইখিনি আমি মোকলাই দিয়া হ'ব। ছাৰ নমাটিৰ পৰা আপুনি আজি ডাঙৰ দুটা উপহাৰ দিলে, বিশেষকৈ আপুনি কৈছে যে প্ৰতিটো সমষ্টিত এতিয়া এখনকৈ 1 লক্ষ হ'ব আৰু গাঁওবুঢ়াসকলৰ দৰমহা 1000 টকাকৈ বৃদ্ধি গাঁৱলীয়া গাঁওবুঢ়া যিবিলাক চৰকাৰী কামবোৰে আগতে মই চেম দায়িত্ব লোৱাৰ পিছত প্ৰথম 500 টকা দৰমহা আছিল, তাৰপিছত আহি এতিয়া 3000লৈকে পাইছে। অহা বছৰৰ পৰা 2024-25ৰ যিটো SOPD বাজেটৰ পৰা আমি তাত তেওঁলোকৰ কাৰণে ইয়াতে আৰু 1000 বঢ়াই দিম তেওঁলোকক। এনেধৰণৰ কাৰ্বি আংলঙত সেই সমস্যাবিলাকৰ লাহে লাহে আলাপ আলোচনা মানে ছাৰ লোকসভা নিৰ্বাচন আহি আছে, Nang litum kelang bom lake Malong News 24/7 hampang aparman klar da kabirta.